Welcome to Nandita's Edu Creations. My dear students, আজি আমি তোমালোকৰ বিজ্ঞান কিতাপৰ chapter 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ লৈ আলোচনা কৰিম। আমি আমাৰ চাৰিওফালে থকা বস্তুবোৰ কি দৰে দেখি পাওঁ জানানে? যেতিয়া বস্তুৱে তাৰ পৃষ্ঠত আপতিত হোৱা পোহৰ প্ৰতিফলিত কৰে, তেতিয়া সেই পোহৰ আমাৰ চকুত সোমায় আৰু তেতিয়াহে আমি বস্তুবোৰ দেখা পাওঁ। পোহৰৰ লগত বহুতো বিস্ময়কৰ পৰিঘটনা জড়িত হৈ আছে, যেনে দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন, তৰাৰ তীৰ বিৰণী, ৰামধেনুৰ মনোমোহা ৰং আদি। এই চেপ্টাৰত আমি পোহৰৰ সৰলৰৈখিক পথক পোহৰ ৰশ্মিৰে নিৰ্দেশ কৰি চিত্ৰবোৰ বুজিবলৈ চেষ্টা কৰিম। এতিয়া পোহৰনো কি? পোহৰৰ আচলতে দুটা ধৰ্ম আছে বা দেখুৱায়। সেয়া হৈছে তৰংগ ধৰ্ম আৰু কণা ধৰ্ম। পদাৰ্থ যেনেকৈ আমি জানো কণাৰে গঠিত, ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন, ঠিক একেদৰে পোহৰো কণাৰে গঠিত বুলি ধৰা হয়। কিন্তু পোহৰৰ আধুনিক কোৱান্টাম তত্ত্বই কিন্তু কৈছে যে পোহৰ আচলতে তৰংগও নহয় আৰু পদাৰ্থ কণাও নহয়। আৰু পোহৰক আমি সৰল ৰেখাৰে গতি কৰে বুলি ভাবি ল'লেও নহ'ব, কিয়নো পোহৰৰ গতিপথত যদি অত্যন্ত ক্ষুদ্ৰ বস্তু এটা থোৱা হয়, তেতিয়া পোহৰ পোনে পোনে যোৱাৰ সলনি কাষেদি বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱায়। ইয়াকে পোহৰৰ অপৱৰ্তন বা ডিফ্ৰেকশ্যন বুলি কোৱা হয়। তোমালোকৰ কিতাপত বৰ চুটিকৈ দিয়া আছে। এইবোৰৰ বিষয়ে কোৱান্টাম তত্ত্ব বা ডিফ্ৰেকশ্যন এইবোৰ লৈ তোমালোকে পাছলৈ আৰু ডিটেইলছত শিকিবা। এতিয়া আমি চাওঁ আহা প্ৰতিফলন কি। কোনো এটা উৎসৰ পৰা যেতিয়া পোহৰ আহি এটা পৃষ্ঠত অৰ্থাৎ দাপোনত আপতিত হয় আৰু তাৰ পাছত একেটা মাধ্যমতে উভতি যায়, তেতিয়াহ'লে আমি ক'ম পোহৰৰ প্ৰতিফলন ঘটিছে। পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা আমি অলপ পাছত জানিম। তাৰ আগতে আমি চাওঁ আহা যে এটা দাপোনত যেতিয়া কোনো উৎসৰ পৰা পোহৰ আহি আপতিত হয়, তেতিয়া কি ঘটে? তোমালোকে চিত্ৰবোৰলৈ মন কৰিবা। দাপোনৰ পৃষ্ঠত যেতিয়া পোহৰ আহি আপতিত হয়, তেতিয়া সেই ৰশ্মিডালক কোৱা হৈছে আপতিত ৰশ্মি। একেটা মাধ্যমতে যেতিয়া উভতি যায় তাক কোৱা হৈছে প্ৰতিফলিত ৰশ্মি। আৰু যিটো বিন্দুত আহি পোহৰ ৰশ্মি আপতিত হৈছিল, সেই বিন্দুত আমি যদি এটা লম্ব কল্পনা কৰোঁ, তাক কোৱা হ'ব অভিলম্ব। এতিয়া তোমালোকে চিত্ৰটো মন কৰিছা নিশ্চয়। অভিলম্বই যেতিয়া আপতিত ৰশ্মিৰ লগত এটা কোণ উৎপন্ন কৰিছে, তাক কোৱা হৈছে আপতন কোণ। একেদৰে অভিলম্বই প্ৰতিফলিত ৰশ্মিৰ লগত যিটো কোণ উৎপন্ন কৰে, তাক কোৱা হয় প্ৰতিফলন কোণ। এতিয়া সূত্ৰ, তোমালোকৰ প্ৰতিফলনৰ যিটো সূত্ৰ তাৰ 1 নম্বৰত দিয়া আছে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান। বুজি পালা নিশ্চয়। এতিয়া আমি দ্বিতীয় সূত্ৰটোলৈ চাওঁ আহা। তাত কোৱা হৈছে এই যে আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা লম্ব বা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি গোটেইকেইটা একেখন সমতলত চেম প্লেনত থাকিব, ওপৰতল হ'ব নালাগিব। এতিয়া আমি চাওঁ আহা সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ ধৰ্মবোৰ কি কি। ই সদায় অসৎ আৰু থিয় হয়। প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান হয়। লক্ষ্যবস্তু দাপোনৰ সন্মুখত যিমান দূৰত থাকে, প্ৰতিবিম্বও দাপোনৰ পিছফালে সিমান দূৰত গঠিত হয়। আৰু প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে ওলোটা হয়। তো আজি আমি প্ৰতিফলনৰ ইমানখিনিয়ে শিকিলোঁ। পিছৰ ভিডিঅ'কেইটাত আমি গোলাকাৰ দাপোন আৰু তাৰ বিষয়ে বিশদভাৱে আমি জানিম।